সপোন পূৰণৰ বাবে খেতি-মাটি বিক্ৰী 14 বছৰতে বিশ্ব ক্ৰিকেটত নতুন চমক বৈভৱ সূৰ্যবংশী। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনমী ইয়াস্মিনে আপোনালোকক স্বাগতম জনাইছোঁ। পুত্ৰৰ সপোন পূৰণৰ বাবে খেতিৰ মাটি বিক্ৰী কৰাৰ দৃষ্টান্ত স্থাপন কৰিলে সঞ্জীৱ সূৰ্যবংশীয়ে। আজিৰ দিনত তেওঁৰ পুত্ৰ বৈভৱ সূৰ্যবংশীয়ে বিশ্ব ক্ৰিকেটত এক নতুন ইতিহাস ৰচিছে। মাত্ৰ 14 বছৰ বয়সতেই বৈভৱে বিশ্বৰ সৰ্ববৃহৎ টি-20 লীগক শতক হাকিয়াই সকলোকে আচৰিত কৰিছে। গুজৰাট টাইটানছৰ বিৰুদ্ধে IPLৰ মেচত মাত্ৰ 35 বলত শতক অৰ্জন কৰি ইউছুফ পাঠান আৰু ডেভিড মিলাৰৰ দ্ৰুততম শতকৰ অভিলেখ ভংগ কৰিছে। সৰু বয়সৰে পৰাই ক্ৰিকেটৰ প্ৰতি বিশেষ অনুৰাগ আছিল বৈভৱৰ। 5 বছৰ বয়সতে পিতৃয়ে ঘৰতে বেট বল লৈ ক্ৰিকেটত হাত কৰোৱা কৰিছিল। উন্নত প্ৰশিক্ষণৰ বাবে মতিপুৰ জিলাৰ খেতি-মাটি বিক্ৰী কৰি দিছিল সঞ্জীৱ সূৰ্যবংশীয়ে। মাত্ৰ 12 বছৰৰ 284 দিনতেই বিহাৰৰ হৈ ৰঞ্জী ট্ৰফী খেলাৰ সৌভাগ্য লাভ কৰিছিল বৈভৱে। আৰু আজিৰ দিনত আন্তঃৰাষ্ট্ৰীয় বলাৰ মহম্মদ চিৰাজ, ৰছিদ খান, ইশান্ত শৰ্মা, কৰিম জন্নত আৰু ৱাশ্বিংটন সুন্দৰকো নিজৰ বেটিঙৰ যাদুৰে দিশহাৰা কৰিছে। বৈভৱৰ এই উজ্জ্বল প্ৰদৰ্শনৰ পিছত ক্ৰিকেট জগতৰ বহু তাৰকাই তেওঁৰ প্ৰশংসা কৰিছে। শচীন তেণ্ডুলকাৰ, ৰোহিত শৰ্মা, লাচিত মালিংগাৰ দৰে ক্ৰিকেট কিংবদন্তিৰ পৰা তেওঁৰ প্ৰশংসা লাভ হৈছে। বৈভৱ সূৰ্যবংশী হৈছে ভাৰতৰ ক্ৰিকেটৰ ভৱিষ্যত তাৰকা আৰু তেওঁৰ পিতৃৰ ত্যাগে আজি এই সুন্দৰ সাফল্যৰ বাট মুকলি কৰিছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।